নিজকে ইমান দুৰ্বল হ'বলৈ নিদিব যে কাৰোবাৰ অনুগ্ৰহৰ প্ৰয়োজন। ইমান সৰলতাৰে সকলোকে লগ নাপাব। এই সময়বোৰ বেলেগ, এই মানুহবোৰো বেলেগ। বেয়া মানুহৰ এইটোৱেই আটাইতকৈ ডাঙৰ লক্ষণ। আপুনি তেওঁলোকক যিমানেই সন্মান দিব, সিমানেই তেওঁলোকে আপোনাক অসুবিধা দিব। সেই প্ৰেম শেষ কৰক যিয়ে আপোনাৰ সময় আন কাৰোবাক দিবলৈ আৰম্ভ কৰে। এটা সময় আছিল যেতিয়া আমি হাঁহি হাঁহি সাৰ পাইছিলোঁ, আৰু আজি হাঁহি নোহোৱাকৈয়ে কেতিয়া সন্ধিয়াটো পাৰ হৈ যায় ক'বও নোৱাৰোঁ। অকলে থকাটোৱেই আপোনাক শিকায় যে সঁচাকৈয়ে আপোনাৰ নিজৰ বাহিৰে একোৱেই নাই। এজনা মানুহক এৰি যোৱাই ভাল। যিসকল ঘনিষ্ঠ আছিল তেওঁলোক আছিল প্ৰতাৰক। কাকো কেতিয়াও বিশেষ বুলি নাভাবিব, কাৰণ সকলো সমস্যাৰ মূল ইয়াৰ পৰাই আৰম্ভ হয়। অহংকাৰেৰে কথা কৈ কাকো আঘাত দিব নালাগে, কাৰণ সময়ে অহংকাৰ ভাঙি পেলায় আৰু কথা কোৱাৰ যোগ্যতাও নাৰাখে। আনৰ জীৱনত নিজৰ স্থান বিচৰা বন্ধ কৰক। বিশ্বাস ৰাখক যে আপুনি সদায় সুখী হৈ থাকিব। মই অতি নিবিড়ভাৱে দেখিছোঁ যে ইয়াৰ মানুহে আৰম্ভণিতে সম্পৰ্কক অচিনাকি কৰি তোলে। নাই য'ত আপুনি জানে কি উচিত আৰু কি ভুল, কিন্তু এই কথা জানিও আপুনি ভুলটো বাছি লয়। যদি আপুনি জীৱনত ডাঙৰ মানুহ হ'ব বিচাৰে, তেন্তে মিছা কথা কোৱা মানুহৰ লগত কেতিয়াও কথা নাপাতিব। ক্ষোভৰ বয়স কমি গ'লে সম্পৰ্ক বহু দূৰলৈ যাব পাৰে। খৰখেদাকৈ সিদ্ধান্ত লোৱা আৰু তাৰ পিছত অনুশোচনা কৰাতকৈ অলপ অপেক্ষা কৰাই ভাল। ধৈৰ্য ধৰিব। যিটো সঁচাকৈ আপোনাৰ সেয়া কেতিয়া আন কাৰোবাৰ নহ'ব। বাস্তৱে মোক কষ্ট দিছে যদিও মোৰ সপোনবোৰ এতিয়াও ধুনীয়া। কাৰ্য সঠিক নহয়, যাৰ সদায় সঠিক ফলাফল থাকে। সঠিক কাৰ্য হ'ল সেইটো কাম যাৰ উদ্দেশ্য কেতিয়াও ভুল নহয়। যদি আপুনি সময়ৰ প্ৰতি সচেতন নহয়, তেন্তে ইয়াৰ অৰ্থ হ'ল আপুনি ভাল সময় পাৰ কৰিছে। য'ত সকলোৰে সাহস শেষ হয়, তাৰ পৰাই আৰম্ভ হয় ইতিহাস নিৰ্মাতা। যদি আপুনি কিবা এটা সলনি কৰিব বিচাৰে, তেন্তে আপোনাৰ স্বভাৱ সলনি কৰক। ঠাই আৰু মানুহ সলনি কৰি একোৱেই সলনি নহ'ব। যিসকলে কাৰো ভাৱে অসুস্থ কামনা নকৰে, তেওঁলোকৰ ভাৱে ভাল সময় নিশ্চয় আহে। জীৱন কষ্ট পালে গতি দুগুণ হয়। তোমাৰ প্ৰেমে মোক ভগৱানৰ ওচৰলৈ লৈ গ'ল। তোমাক পোৱাৰ ইচ্ছাত মই বহুত প্ৰাৰ্থনা কৰিলোঁ। আপোনাৰ সৃষ্টিক মানুহে কেনেকৈ পাহৰি যায়? আপোনাৰ সৃষ্টি কৰা এজন ব্যক্তিক আমি পাহৰিব নোৱাৰোঁ। জীৱনত কেতিয়াবা অসফল মানুহৰ লগত বহিব লাগে, কাৰণ তেওঁলোকৰ কোনো ইগো নাই, অভিজ্ঞতা বহুত আছে। এই পৃথিৱীখনত কান্দি থকাতকৈ ধৈৰ্য ধৰাটো বহুত ভাল। আপোনাৰ কথা চিন্তা নকৰা মানুহৰ পিছে পিছে কেতিয়াও দৌৰিব নালাগে। আপুনি সেই মানুহবোৰৰ প্ৰেমত পৰে যিসকলে আপোনাক স্পৰ্শ কৰাৰ যোগ্যও নহয়। সম্পৰ্কৰ কোনো মূল্য নাই এই পৃথিৱীত। সেইবাবেই মানুহে ইচ্ছা কৰিলেই একত্ৰিত হয় আৰু ইচ্ছামতে ভাঙি যায়। আজিকালি কি অদ্ভুত সম্পৰ্ক হৈ পৰিছে। আমি যেতিয়া একেলগে থাকোঁ, তেতিয়া যেন কেতিয়াও ভাঙি নাযায় বুলি ভাবোঁ, আৰু ইজনে সিজনক কেতিয়াও চিনি নোপোৱাৰ দৰে ভাঙি যায়। সকলো ঠিক হোৱালৈ অপেক্ষা কৰিলে আপুনি কেৱল অচল হৈ বহি থাকিব। সাহসী হওক, থিয় হওক আৰু আপোনাৰ জীৱনটো ভাল কৰক। যিজন ব্যক্তিয়ে নিজৰ দুখ প্ৰকাশ কৰিব নোৱাৰে, তেওঁই আটাইতকৈ বেছি খং কৰে। কাৰোবাক এৰি যোৱাটো সহজ, কিন্তু পাহৰি যোৱাটো অতি কঠিন। আস্থা ভংগ কৰাজন বিশ্বাস কৰাজনতকৈ বেছি মূৰ্খ, কাৰণ অলপ স্বাৰ্থপৰতাৰ ভাৱে তেওঁ আপোনজনক হেৰুৱাইছে। মানুহে আপোনাক চিনি পোৱা বন্ধ কৰাৰ আগতেই আপুনি নিজৰ পৰিচয় গঢ়ি তুলিব লাগে। কষ্ট পোৱা ব্যক্তিয়েহে বুজিব পাৰে যে তেওঁ কিমান কষ্ট ভোগ কৰিছে। আনে ইয়াৰ বিষয়ে অনুমানহে কৰিব পাৰে। প্ৰেম হৃদয়েৰে কৰা হয়, কামনা পূৰণ হয় শৰীৰেৰে। আপোনাৰ কথাতকৈ আপোনাৰ কৰ্মই বেছিকৈ কথা কয়। হাৰি যোৱাজনেই বাৰে বাৰ অভিযোগ কৰাজন, আৰু জয়ী হোৱাজনেই হাজাৰবাৰ চেষ্টা কৰাজন। কাৰোবাৰ ওপৰত খং বা বিচলিত হ'লে একেলগে সমাধান কৰক, কাৰণ জীৱনটো বহুত চুটি। সৰু সৰু কথাত নষ্ট নকৰিব। কেৱল সৰ্বশক্তিমানেহে হিচাপবোৰ শুদ্ধকৈ কৰিছে। সকলোকে খালী হাত পঠিয়াইছিল আৰু খালী হাতলৈ মাতিব। এজন ব্যক্তিয়ে কেৱল সেইজন ব্যক্তিৰ বাবে কান্দে যাক তেওঁ জীৱনত আটাইতকৈ বিশেষ স্থান দিয়ে। স্মৃতি কেৱল সেইসকলৰহে আহে যাৰ লগত আমাৰ কিছু সম্পৰ্ক আছে। প্ৰতিজন ব্যক্তিক মৰমেৰে চাব নোৱাৰি। বিচৰাটো ভুল নহয়, কিন্তু বিচৰাৰ পিছত গুচি যোৱাটো ভুল। ইজনে সিজনৰ পৰা পৃথক কৰা প্ৰথম কথাটো হ'ল ভাষা
আৰু দ্বিতীয় কথাটো হ'ল টকা। পৃথিৱীৰ আটাইতকৈ সুখী মানুহবোৰ হ'ল এই কথা জনাসকল। আনৰ পৰা একো আশা কৰাটো অসাৰ। এই জীৱনে মোক কান্দি থাকোঁতে কয় যে কেৱল এজন মানুহৰ বাবে মোক নষ্ট নকৰিবা। জীৱনত অলপ দুখৰ প্ৰয়োজন। যদি আপুনি সকলো সময়তে সুখ পাই থাকে তেতিয়া আপুনি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰিব। কোনোবাই যিমানেই দুৱাৰ বন্ধ নকৰক কিয়, যাৰ অন্তৰত সঁচা কামনা আছে তেওঁ নিশ্চয় উপায় বিচাৰি পাব। ঠিক অকলে, কিন্তু এতিয়া মই সুখী। আমি সলনি হোৱা নাই, আমি মাত্ৰ সকলো বুজি পাওঁ। সম্পৰ্কক কেতিয়াও ধনৰ ফালৰ পৰা নাচাব, কাৰণ আপোনাৰ লগত থকা মানুহজন প্ৰায়ে দুখী। জীৱনত আমি যিজন ব্যক্তিক আটাইতকৈ বেছি ভাল পাওঁ তেওঁৱেই আমাৰ আটাইতকৈ বেছি সুবিধা লয়, কাৰণ সেই ব্যক্তিজনে জানে আমাৰ দুৰ্বলতা কি। কাৰোবাক ক্ষমা কৰিব পৰাকৈ বুদ্ধিমান হওক। ইমান মূৰ্খ নহ'ব যে আকৌ প্ৰতাৰকক বিশ্বাস কৰিব। যেতিয়া কোনোবাই বুজি নাপায় তেতিয়া তেওঁক বুজাই দিয়াৰ কি প্ৰয়োজন? যেতিয়া কোনোবাই মান্তি নহয় তেতিয়া তেওঁক কোৱাৰ প্ৰয়োজন কি? যিবোৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ প্ৰতি কোনো সন্মান বা প্ৰশংসা নাথাকে, গতিকে এই সম্পৰ্কক জোৰকৈ কোৱাৰ প্ৰয়োজন কি? কোনে জয়ী হয় আৰু কোনে হেৰুৱায়, এই আজীৱন সংগ্ৰাম কাৰ বাবে? যি আহিছে তেওঁ এদিন যাব, তেতিয়া মানুহৰ ইমান অহংকাৰ কিয়? যিজনে কাকো গুৰুত্ব নিদিয়ে, বিশ্বাস কৰক তেওঁৰ ওপৰত এজন মানুহৰ বৰ প্ৰভাৱ পৰে। সঁচা হৃদয়েৰে এজন আৰ্তজনক সহায় কৰিবলৈ চেষ্টা কৰক, আৰু যদি আপোনাৰ হৃদয়ত শান্তি নাপায় তেন্তে মোক কওক। যাওক, আজি থাকিলেও কাইলৈ যাব। এনেকুৱা এটা কথা কওক যিয়ে দেখুৱাব যে তুমি মোৰ। কাৰোবাক আওকাণ কৰা আৰু ব্যস্ততাৰ মাজত যথেষ্ট পাৰ্থক্য আছে। নিসংগতা কোনো শাস্তি নহয়, বৰঞ্চ আল্লাহ বা ভগৱানৰ পৰা আপোনাক প্ৰস্তুত কৰা। এই ভিডিঅ'টোত কোৱা কথাবোৰৰ লগত একমত তেন্তে আপোনাৰ বন্ধু-বান্ধৱী আৰু চিনাকিসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব।